এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো আমি মানে আজি কাকতিটোক সমূহ ৰাইজ একত্ৰিত হৈ আমি খৰি কাটিবলৈ যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। ইতিমধ্যে আমি পাই গ'লোহি কাকতিটোক হৰি মন্দিৰ ওচৰত, আৰু আমি হৰি মন্দিৰটো এপাক দেখাম। বৰ্তমান নিৰ্মাণ কৰি আছে, হোৱাগৈ নাই এতিয়ালৈকে। আৰু এয়া আমাৰ লগত সহযোগীসকল আছে, হৰিভকত আছে আমাৰ, আৰু গাঁৱৰ অন্যান্য ব্যক্তি আছে আৰু আছে। আমি দেখাই থাকিম, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু নামঘৰ নিৰ্মাণটো আপোনালোকক অকণমান দেখাই দিছোঁ। আৰু ওচৰতে এটা স্কুল আছে, আমাৰ LP স্কুল, কাকতিটো প্ৰাথমিক বিদ্যালয় বুলি কয় স্কুলখনৰ নাম। এখন স্কুল আঁতৰত আছে, প্ৰত্যক্ষ কৰিব পাৰিছে চাগে। এয়া হৰি মন্দিৰ নিৰ্মাণ চলি আছে, আপোনাৰ হ'বগৈ আৰু বেছিদিন নালাগে। নিৰ্মাণ কৰি আছে সকলো ৰাইজে। আৰু বৰ্তমান এতিয়া যিটো খৰি কটা হ'বই, পাছত মেজি ভোজৰ কাৰণে হওক, অন্যান্য ব্যক্তি মানে কাম কৰা মানুহক চাহ তাহ কিবাকিবি ভাত পানী বনাবৰ কাৰণে খৰি চৰি কটা পতা হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৰ্তমান সকলো ৰাইজ আমাৰ দেখিছে চাগে, আনি আছে। এতিয়া পাই গ'লোহি আমি সোৱণশিৰি কাম, আৰু মেচিনো আছে, মেচিনৰ লগত লৈ যাম। আৰু প্ৰত্যক্ষ কৰিছে মই, আৰু ঝাৰু গছ আছে, আমি ঝাৰু খৰি কাটিম। আৰু এই মেচিনতে আমি ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ। এখন সুন্ধিৰ মুখ, এখন সুন্ধি নৈ, এই সুন্ধি নৈখন আহি পেলাই বৰ্তমান এই সোৱণশিৰিত পৰিছে। এখন সোৱণশিৰি নৈ ইয়াত পৰিছে। আৰু দেখাম, লাষ্টলৈকে চাই থাকিব ভিডিঅ'টো। সকলো দৃশ্য এতিয়া দেখাইছোঁ। সকলো ৰাইজ আহি পাইছেহি বৰ্তমান। ৰাইজ উঠিলে যামেই, অলপ পাছতে নাও এৰিব। এয়া ভিডিঅ' দেখাম আপোনালোকক, লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব। এইটো সেই খৰি বান্ধিবলৈ, নহয় জানো? অঁ অঁ, আপোনালোকে এখনত যাব ন? হয়, ভাল লাগিব দেই। হয়, আমাৰ কেইজনমান লগৰ যাবলৈ লৈছে নিজৰ নিজৰ হেৰি কৰিবলৈ। অকণমান হাই কৰি দিয়ে, ভাল লাগিব। বৰ্তমান নাওটো এয়া হৈয়ে গ'ল, আৰু নাও এতিয়া গৈ আছে সিপাৰলৈ। এতিয়া মাছমৰীয়ে পাইছেহি আহি পেলাই।
খৰি কটা জেগা আৰু ৰাইজে খানা বনাবৰ কাৰণে ভাত বনাবৰ কাৰণে এডোখৰ সিদ্ধান্ত কৰিছে এডোখৰ আমি মাজৰ চাপৰি বুলি জানো আৰু বাকী কি ইমান নাজানো পানী আনিম নি দেখাম আৰু তিনিটা তুমি চাউলবোৰ চব উলিয়াই দিয়া আমি যাওঁ ব'লা কোমোৰা লগত মজা হ'ব চাগে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমাৰ সকলো ৰাইজ গৈছে খৰি কাটিবলৈ আমি ময়ো যাম লগত আৰু ময়ো ওলাইছোঁ এয়া ৰাইজ গৈ আছে খৰি কাটিবলৈ আমি যাম আৰু আগতে দা এখন আনি ল'ব লাগিব খালি দা এখন নাই মোৰ হাতত এখন অঁ আৰু লগত আছে আমাৰ উদয় আছে আমাৰ খুব মৰমৰ গম পাইছে আৰু তিলক কাটিছা কাটা কালি আপুনি লাষ্টত বেক মাৰিলে অফ হৈ দিলে কাটি আছা অঁ অ' ৰেহা চাওঁ এইফালে চেহেৰাটো এবাৰ এই কাটি আছে দেই আমাৰ মোৰ লগৰে লয় আৰু আছে আমি দেখাম আৰু দেখাম কোঠা লগাই দিছে নি অঁ অঁ ঠিক আছে ঠিক আছে ঠিক আছে একদম ধুনীয়া আছে অঁ এতিয়া বাৰু প্ৰচেষ্টা চলাইছোঁ মাঘৰ বিহুৰ কাৰণে অঁ হাই বন্ধুসকল এতিয়া মানে আমি চাহ খাব যাওঁ চাহটো হৈ আছে বুলি কৈছে ৰাইজে তাকে চাহটো খাই আহি আছোঁ আহি পিনি আকৌ খৰি কাটিম এতিয়া এনেই 5 মুঠামান নাই হোৱা নেকি 2 মুঠা হৈছে চাগে হয় আমি এতিয়া খৰি কাটিলোঁ আধা এই যি কটুৱা মানে ভাত খাবৰ কাৰণে হেৰি কৰিছে আৰু তাৰ উপৰি পাক ধৰিছে আৰু ৰাইজে সকলোৱে এতিয়া চাহ খাম সকলোৱে চাহ খাই আকৌ আমি খৰি কাটিবলৈ যাম দাই বুট বিলাইছে নি লগত অঁ বুট আৰু পিঁয়াজ নহয়নে বৰ সুন্দৰ হ'ব এইয়া খৰি মুঠা ঝাৰু খুৰীয়ে এই মেচিনৰ আছে লগতে মেচিনৰ উঠাম আকৌ পুনৰ জেগাত যাম ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কৰিব চাহ খাই হৈ গ'ল আকৌ ৰাইজ ওলাইছে খৰি কাটিবলৈ এজন এজনকৈ হ'বগৈ আৰু খানা বনাই আছে আপোনাৰ দালি উঠাইছে পাল হয় নাই আচ্ছা এতিয়া আমাৰ খৰি কুঁহিয়াৰ পাল আচ্ছা এতিয়া নেমু চলিছে খাওক 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 ধুনীয়া লৈ পেলাই এইটো দে নেমু এই বাকলিটো খাব লাগে গম পাইছা ভোট জলকীয়া ন লগত
বতৰ একদম বিৰাট গৰমটো খৰি কটা এইবিলাক হৈয়ে গ'ল এতিয়া আমাৰ ল'ৰাখনে গোটেইখনে গা ধুবলৈ চেষ্টা চলাইছে স্ক্ৰীনশ্বট মাৰি দিম দেই লুংগি ডেন্স ধোৱা মজা হাই কৰা এবাৰ ধুনীয়া খৰি কটা হৈ গ'ল নাই ইতিমধ্যে খৰি কটাটো হৈয়ে গৈছে খৰি কটা এতিয়া আপোনাৰ গা ধুইছে সকলো ৰাইজে আৰু সকলোৱে ধুইছে এতিয়া সাঁতোৰা ৰেচ চলিব নহয়নে বাৰু ৰেচ চলিব নাই জিদ্দা ৰেচ চলি আছে সাঁতুৰি আছে সকলো ইতিমধ্যে ভোজ হৈ গ'ল আমি এতিয়া খাম সকলোৱে আৰু বাঢ়ি আছে ৰান্ধনীয়ে এয়া হাঁহৰ মাংস আৰু লগত দালি আছে এতিয়া খোৱা বোৱা চলি আছে বৰ্তমান আমাৰ খানা খোৱা হৈয়ে গ'ল তাৰ পাছত নাও গৈছে বৰ্তমান চব মানুহ নধৰে যে খৰিখিনিৰ কাৰণে সেইটো কাৰণে তেওঁলোক থৈ আহিব আমি পাছে পৰেহে যাম মেচিন ষ্টাৰ্ট দিলেই যোৱাগে আমাৰ সকলো গাঁৱৰ ৰাইজ একেলগে হৈ সোৱণশিৰি নদীৰ বুকুত এটা প্ৰীতিভোজ খোৱা হয় আৰু যিটো প্ৰীতিভোজ খোৱা হয় ইয়াত আমাৰ এটা প্ৰধান উদ্দেশ্য থাকে উদ্দেশ্যটো হৈছে গোটেই বছৰৰ কাৰণে আমাৰ নামঘৰৰ কাৰণে যিখিনি খৰিৰ প্ৰয়োজন হয় মেজিৰ পৰা ধৰি নামঘৰত যিখিনি ভাত পানী বনোৱা বা ধৰক চাহ তাহ বনোৱা বৰসবাহ বিভিন্ন ধৰণৰ খৰিৰ প্ৰয়োজন হয় গোটেই খৰি ইয়াত আমাৰ গোটেই গাঁৱৰ ৰাইজে কাটে আৰু ইয়াতে এসাঁজ ভাত খোৱা হয় প্ৰত্যেক গাঁৱৰ প্ৰতি ঘৰ মানুহৰ প্ৰতিজন মানুহ ইয়াত আহিব লাগিব প্ৰত্যেক ঘৰে এজনকৈ আৰু ই আমাৰ আজি প্ৰায় 50 বছৰ আগৰ এটা পৰম্পৰা এই পৰম্পৰা ৰক্ষা কৰি আজি আমাৰ সমূহ গাঁৱৰ ৰাইজ ইয়াত উপস্থিত হৈছে আৰু সকলোৱে মিলা প্ৰীতিৰে এটা প্ৰীতিভোজ ইয়াতে খাইছে ইয়াকে আমি কৈছোঁ লগতে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে সকলোৱে নিয়মিতভাৱে চাবৰ বাবে আমি অনুৰোধ জনালোঁ